তো হাই গাইস, স্বাগতম তোমাৰ ইউটিউব চেনেল নয়নেনম ব্লগ আৰু নয়নেনম ব্লগলৈ আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আৰু আজিৰ ভিডিঅ'টো মানে অলপমান বেলেগতকৈ বেলেগ ধৰণৰ হ'ব, মানে এটা চ্যালেঞ্জিং ব্লগ হ'ব। তো আজিৰ ব্লগটোত আপোনালোকে থাম্বনেল টাইটেল চাই গম পাইছে নিশ্চয়। মানে আজি কৰিবলৈ গৈ আছো মানে এটা কেম্পিং চ্যালেঞ্জ, আৰু কেম্পিং চ্যালেঞ্জটো মানে অলপ বেলেগ ধৰণৰ হ'ব। আৰু আজিৰ এই কেম্পিং চ্যালেঞ্জটো মানে ধামাকা হ'ব যাই আছে আৰু ভয়ানকো হ'ব যাই আছে, কাৰণ আজিৰ কেম্পিং চ্যালেঞ্জটোত মানে মই অকলে থাকিম। তো অকলে মানে ৰাতি কেম্পত থাকিম আৰু তো সেইকাৰণে অলপমান ভয়ো লাগি আছে বাৰু, আৰু ধামাকা হ'ব যাই আছে। তো একদম শেষলৈকে আজিৰ এই ব্লগটো একদম শেষলৈকে মানে চাই থাকিব। আৰু মানে ইয়াতে হ'ব সেই কেম্পটো, তো চাবৰে বেছি ডাঙৰ নহ'ব, আৰু কেম্পটো অলপমান সৰুকৈ বনাম যিহেতু মই অকলে থাকিম। আৰু এই ঠাইখিনি মানে চাফাও কৰা হৈছে যোৱাকালি, মানে ৰাতি চাফা কৰিছিলোঁ। তো অলপমান সৰু ক্লিপ এটা দেখুৱাই দিছোঁ, আপোনালোকে চাই লওক। আৰু এইফালে এডাল বাঁহো পুতি দিছোঁ। আৰু এনেকৈ মানে যোৱাকালি ৰাতি চাফা কৰিলোঁ, আৰু এনেকৈ মানে কেম্পৰ কাম প্ৰায় হৈয়ে গ'ল। আৰু তো বাঘ এডাল এইফালে পুতি দিছোঁ চাব পাৰে, আৰু ইয়াতে মানে তিৰপল দিব লাগিব ওপৰত। তো তাৰপিছত আমাৰ কেম্পৰ কাম পূৰা হৈ যাব। আৰু এইফালে চাব পাৰে আপোনালোকে, তো মানে কেম্প আধা আধি ৰেডি হৈছে, আৰু ওপৰত কিবা কিবি দিব লাগিব। আৰু বেছি স্পেচ নাই, যিহেতু মই ভাবিছোঁ অকলে থাকিম, তো বেছি স্পেচ দিয়া নাই। তো এইখিনিতে স্পেচ আছে, তো দেখা পাইছে আপোনালোকে। ওপৰত মানে কিবা কিবি দিব লাগিব, তো যিহেতু মানে ৰাতি থাকিম। আমাৰ কেম্প আধা আধি হৈ গ'ল, মানে আধা আধি এইকেইডাল মানে কেইডাল গাঁঠি আছো মানে ইয়াতে। তো এইখিনি হ'লে আমাৰ মানে কেম্পৰ কাম হৈ যাব। আৰু এইফালে চাব আৰু এইবিলাক আৰু যিহেতু আমাক মানে ৰাতি হ'লে খৰি লাগিব, তো সেইবাবে মানে এইফালে খৰি বিচাৰি আছোঁ। তো এইফালে নদীৰ কাষত খৰি বিচাৰি আছোঁ। আৰু অলপ আগলৈ যাম, তো কি পাওঁ আৰু এডাল দুডাল কৰি খৰি এতিয়া লৈ যাইছোঁ। আৰু অলপ আগলৈ যাম, তাৰপিছত মানে কেম্পত যাম। ফাইনেলি কেম্প এইফালে ৰেডি হৈ গ'ল। তো কেম্প চাবৰে এতিয়া, আৰু এইফালে টিং চিঙো দি দিছোঁ আৰু অলপ। আৰু এইফালে এইমাত্ৰ যে খৰি চাই আনিছিলোঁ, তো এইবিলাক। আৰু মানে ফাইনেলি আমাৰ মানে কেম্প ৰেডি হৈ গ'ল পুৰা। তো পুৰা কেম্প ৰেডি হৈ গ'ল। এইফালে আছে 2 hours later. দেখা পাইছে আপোনালোকে, মানে আন্ধাৰ হৈ গ'ল। আৰু এতিয়া টাইম হ'ল মানে 5:30 হৈ গ'ল, 5:30 হ'ল বৰ্তমান। আৰু এতিয়া মানে কেম্পটো মানে আপোনালোকক বাহিৰ ফালৰ পৰা দেখুৱাইছিলোঁ, ভিতৰ ফালৰ পৰা দেখুৱাই নিছিলোঁ। তো এতিয়া আপোনালোকক মানে ভিতৰ ফালে দেখুৱাম, বিচাই দিম আপোনালোকক দেখুৱাই ভিতৰ ফালে। তো এইফালে ভিতৰ ফালে আহি গ'লো। তো এইটোৱে আৰু কেম্পটো মানে এজন মানুহৰ কাৰণে যিহেতু বনাইছোঁ, মানে অনলি মই থাকিম যিহেতু, সেইকাৰণে কেম্পটো বেছি ডাঙৰ নহয়। আৰু ইয়াতে ধুনীয়াকৈ আপোনালোকে শুব পাৰিব। আৰু ইয়াতে মানে কিবা কিবি খোৱা বস্তু আছে, তো এইফালে দেখুৱাই দিছোঁ। তো খোৱা বস্তু এইফালে পানী আছে, মেগী আছে, তাৰপিছত আৰু চিপছ আছে। আৰু ভিতৰ ফালৰ পৰা আপোনালোকে কেম্পটো চাই লওক। তো এনেকুৱাই দেখি আৰু ভিতৰ ফালৰ পৰা। আৰু এইফালে পুৰা কেম্পত লাইট চাইটটো চলি আছে পুৰা, আৰু এইফালে জুই উঠি আছে পুৰা জুই উঠি আছে। তো যিহেতু মানে আমাৰ লগত মেগী আছে, তো মেগীটো ইয়াতে বনাই লওঁ, আৰু ইয়াতে পুৰা জুই চুই ধৰি আছোঁ। কেম্পৰ ভিতৰত এতিয়া মেগী খাই আছোঁ। তো এইফালে মেগী, One hour later. আৰু এতিয়া মানে আপোনালোকে টাইমটো চাব পাৰে 12:47 হৈ গ'ল। আৰু যিহেতু মানে 12:47 হৈ গ'ল, মানে এতিয়া শুই যাওঁ। আৰু এইফালে আপোনালোকে চাব পাৰে পুৰা মানে আন্ধাৰ হৈ গৈছে। আৰু এতিয়া 12:47 হ'ল যিহেতু শুই যাওঁ। আৰু একদম নেক্সট মৰ্ণিঙত লগ পাই আছোঁ। আৰু মোৰ লগত কেমেৰামেনো আছে, মই অকলে নাই বাৰু, কেমেৰামেনো আছে। যিহেতু মানে অকলে থাকিব অলপ ভয় লাগে, তো সেইবাবে কেমেৰামেনো আছে। একদম ডাইৰেক্ট নেক্সট মৰ্ণিঙত লগ পাই আছোঁ। The next day. গুড মৰ্ণিং সকলোকে। আৰু ৰাতিপুৱা হৈ গ'ল, আৰু যোৱাকালি এইটো কেম্পতে থাকিলোঁ। তো বহুত বেছি মহ আছিল, আৰু লগতে মই অকলে নাছিলোঁ।
মোৰ লগত কেমেৰামেনো আছিল যিহেতু মানে অলপ ভয়ো লাগিছিল সেইবাবে দুজনে থাকিলো কিন্তু অলপ মানে জাগাটো বাৰু ঠেক হৈছিল তো এইটোৱে আছিল আজিৰ এটা ব্লগ ভিডিঅ' তো ভিডিঅ'টো চাই কিনে মানে কমেণ্টত জনাব আৰু যদি ভাল লাগিল লাইক কৰিব আৰু নতুন যদি ছাবস্ক্ৰাইব কৰি দিব তো নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই জয়